হাই গাইজ, মই আৰ্শাদ। প্ৰথমতে গুড মৰ্ণিং দেই। ৰাতিপুৱাৰ সাঁজটো খাই মই আহিলো গৰুজনীক বান্ধিবলৈ। ঘৰ আহি লাগিলো কামত। গোবৰখিনি পেলালো, চোতালখন সাৰিলো আৰু বাহনি তলত জাবৰেৰে ভৰি আছে, এইখিনিও সাৰি দিলো। আৰু বালিখিনি অলপ আছে আনিব, আজি নোৱাৰো। গেছে পিঠিটোত বেয়াকৈ ধৰিছে। কামবোৰ যেনে তেনেহে কৰিছো। আৰু এই বালিখিনিৰ কাম হৈ গল, জেগাত থৈ নগল। মই আকৌ জেগাত ভৰাই দিলো। কিমান কাম কৰিব, ডেইলি কাম থাকে, কাম শেষেই নহয়। তাৰ পাছত কাপোৰ কেইটামান তিয়াই থৈছিলো ৰাতিয়েই, এইখিনিও ধুই মেলিলো। আৰু আগফালৰ ৰুমটো মোৰ ৰুমটো চিজিল কৰিলো। মুখখনত ইমান গুটি উঠিছে নহয়, কি যে লগালে ভাল হব। আৰু আমাৰ ঘৰৰ এই ধুনীয়া গুলপীয়া ৰঙৰ জবা ফুলটোৰ আচল নামটো কি কওকচোন। তাৰ পাছত ভোক লাগিছে, মেগী বনালো। মই মেগী ধুনীয়াকৈ বনাও দেই। প্লেট চেলেকি খাব কিন্তু নিজৰ তাৰিফ নিজেই কৰিছো। মই ৰৈ থাকিব নোৱাৰো, গৰমে গৰমে সোমাইছো। তাৰ পাছত আহিলো গৰুজনী ওচৰলৈ। তাৰ পাছত ঘৰ আহি বনাব ললো আকৌ চাহ। ভোকতো যোৱাই নাই নহয়, আছেই অলপ। নামাজৰ টাইম হল, আহিলো মছজিদ। আলহামদুলিল্লাহ নামাজ আদায় কৰিলো। ৰাতিপুৱাৰ বাচনখিনি ধোৱা হোৱাই নাছিলে নহয়, এতিয়াহে ধুব ললো। আজিলৈ ইয়াতে সমাপ্ত কৰিছো। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। ভিডিঅ'টো যদি চাই ভাল লাগিল ফ'ল' কৰি